Hello everyone. মোৰ আগৰ ক্লাছত আমি বিভিন্ন ধৰণৰ জিওমেট্ৰিকেল ফিগাৰবিলাকৰ ওপৰত ডিসকাস কৰিছিলোঁ বেসিক কিছুমান কনসেপ্ট আৰু আজিৰ ক্লাছত আমি ডিসকাস কৰিম about perimeter and area of triangle ত্ৰিভুজৰ পৰিসীমা আৰু কালিৰ ওপৰত একেবাৰে বেসিক কথাখিনি তাৰ ফৰ্মুলাখিনি আৰু দুই এটা প্ৰবলেম সলভ কৰিব ট্ৰাই কৰিম আৰু ইয়াৰ পিছৰ ক্লাছত মই বেলেগ যিবিলাক আমাৰ কোৱাড্ৰিলেটাৰেল চতুৰ্ভুজৰ যিবিলাক পৰিসীমা আৰু কালি আছে তাৰে ওপৰত ডিসকাস কৰিব ট্ৰাই কৰিম এটা ফার্স্ট থিং ট্ৰায়াঙ্গলৰ প্ৰথমত কথা যে পেৰিমিটাৰ বুলি ক'লে আমি কি বুজো পেৰিমিটাৰ বা পৰিসীমা বুলি যে কওঁ আমি পৰিধি সেই পৰিসীমা বা ট্ৰায়াঙ্গলৰ পৰিধি মানে আমি কি বুজি পাওঁ একচুয়ালি পৰিসীমা বুলি কয় আৰু ইয়াক পেৰিমিটাৰক শৰ্টকাটত বুজায় পি ৰে যে পৰিসীমা মানে কি পৰিসীমা মানে হৈছে length of boundary যেটো এটা ট্ৰায়াঙ্গলৰ যদি পৰিসীমা বুলি কওঁ যদি মই এটো এটা ট্ৰায়াঙ্গল বুলি কনসিডাৰ কৰো এই ট্ৰায়াঙ্গলটোৰ পৰিসীমা হৈছে এই যেটো বাউন্ডাৰী বাহুকেইটা এই বাহুকেইটাৰ যোগফল অৰ্থাৎ লেংথটো যদি এইটো সাইডক a এইটো সাইডক b এইটো সাইডক c বুলি কওঁ তেন্তে এই ট্ৰায়াঙ্গলটোৰ পৰিসীমা হৈছে a + b + c সেইখিনি হৈছে এই ট্ৰায়াঙ্গলটোৰ পৰিসীমা অৰ্থাৎ গোটেই বাহুবিলাকৰ দৈৰ্ঘ্যৰ যেটো যোগফল আমাৰ বাউন্ডাৰীটোৰ যেটো দৈৰ্ঘ্য হেতুকে কয় পেৰিমিটাৰ যদি ঠিক তেনেকুৱাকৈ এৰিয়াৰ ক্ষেত্ৰত এৰিয়া মিন্স কালিক আমি a ৰে বুজাও সচৰাচৰ আৰু কালি মানে হৈছে যে এই যদি এটা ট্ৰায়াঙ্গলৰ মই কালি বুলি কওঁ তেতিয়া ইয়াৰ মিনিংটো হৈছে এই ট্ৰায়াঙ্গলটো যিখিনি ঠাই আগুৰি আছে সেই স্পেচখিনি যিমানখিনি ঠাই আগুৰি আছে সেই ঠাইখিনিকে কয় এই ট্ৰায়াঙ্গলটোৰ এৰিয়া মানে এইখিনি এই ভিতৰৰ এই ঠাইবিলাক এই ঠাইখিনিক কয় এৰিয়া বুলি কয় আৰু ইয়াক সাধাৰণতে a ৰে ডিনোট কৰে এতিয়া আমাৰ ট্ৰায়াঙ্গল এটাৰ পেৰিমিটাৰ পৰিসীমা বা এৰিয়া ওলোৱাৰ বিভিন্ন ধৰণৰ ফৰ্মুলা আছে আমি প্ৰত্যেকটো ট্ৰায়াঙ্গলৰ শেপৰ ওপৰত ডিপেন্ড কৰি আমি ভেৰাইটিজ ফৰ্মুলা উলিয়াও আৰু সচৰাচৰ আমাৰ বহুতে এইটো ফৰ্মুলাই মনত ৰাখে হাফ ইনটু ভূমি পূৰণ উন্নতি হাফ ইনটু বেস ইনটু হাইট এইটো ফৰ্মুলাই মনত ৰাখে হাফ ইনটু বেস ইনটু হাইট এইটো ফৰ্মুলা মনত ৰাখে ইয়াৰ থ্ৰুদি কৰা যায় কিন্তু কিছুমান এনেকুৱা প্ৰকাৰৰ ট্ৰায়াঙ্গল পোৱা যায় কেতিয়াবা ত্ৰিভুজ পাম যিবিলাকৰ আমি উচ্চতাটো উন্নতিটো আমাক দিয়াই নাথাকে হাইটটো দিয়াই নাথাকে তেতিয়া আমি বিভিন্ন ধৰণৰ মানে কি সিস্টেম বা বিভিন্ন ধৰণৰ ট্ৰিক ইউজ কৰি আমি উলিয়াব পাৰো কিন্তু কিছুমান এনেকুৱা ফৰ্মুলা আছে যিবিলাকত আমি হাইটটো নাজানিলেও আমি সেই ট্ৰায়াঙ্গলটোৰ এৰিয়া উলিয়াব পাৰিম তো আজি আমি শিকিম যে কেনেকুৱাকে আমি বিভিন্ন ধৰণৰ ট্ৰায়াঙ্গলৰ এৰিয়া বা পেৰিমিটাৰ আমি তৎক্ষণাতে কেৱল ফৰ্মুলাটো মনত ৰাখি আমি কৰিব পাৰো আজি আমি সেই বিষয়ত ডিসকাস কৰিম এটা প্ৰথমতে ট্ৰায়াঙ্গলৰ শেপৰ আমি পাইছিলো যে যেতিয়া আমি এই ট্ৰায়াঙ্গল এটাৰ যেতিয়া তাৰ সাইডস বিলাক ইকুৱেল হয় তেতিয়া ট্ৰায়াঙ্গলটোক পাইছিলো আমি ইকুইলেটাৰেল ট্ৰায়াঙ্গল বুলি কয় সমবাহু ত্ৰিভুজ অৰ্থাৎ যাৰ সাইড বিলাক ইকুৱেল এটা ট্ৰায়াঙ্গলৰ যদি সাইড তিনিটা সাইড ইকুৱেল হয় অৰ্থাৎ এইটো সাইড a এইটো a তেতিয়া এনেকুৱা ধৰণৰ ট্ৰায়াঙ্গল বিলাকক কয় ইকুইলেটাৰেল আৰু আমি পাইছিলো ইহতৰ কোণ যিবিলাক এংগল বিলাকো কিমান হয় ইহতৰ 60 ডিগ্ৰী হয় এংগল বিলাক তো এতিয়া এনেকুৱা ধৰণৰ ট্ৰায়াঙ্গলৰ এৰিয়া উলিয়াবৰ কাৰণে আমি এইটো ফৰ্মুলা মনত ৰাখিম এৰিয়া a √3/4 a স্কয়াৰ অৰ্থাৎ ইয়াতে a means distance যেটো দিয়াই থাকিব হেতু ইয়াতে a ঠাইত পুট কৰি দিলে হৈ গল যদি কয় যে এটা ত্ৰিভুজৰ বাহুৰ দৈৰ্ঘ্য সাইডৰ লেংথ 6 এই ট্ৰায়াঙ্গলটোৰ এৰিয়া উলিওৱা তেনেকুৱাকে ক'লে আমি ডাইৰেক্ট কি কৰিম √3/4 ইনটু এইটো ঠাইত 6 স্কয়াৰ অৰ্থাৎ 8 ঠাইত 6 তো কিমান হ'ব √3/4 6 স্কয়াৰ means 6 দুটা পূৰণ কৰিলে 36 এটা 4 টো তলত আছে 36 ওপৰত আছে ইয়াক মাল্টিপ্লাই কৰিলে ডিভাইড কৰিলে 9 বাৰ যাব অৰ্থাৎ आंसर পাম 9√3 आंसर কিমান হ'ব 9√3 আৰু এৰিয়াৰ ক্ষেত্ৰত মন কৰিব সদায় যদিহে এই এৰিয়াটো লেংথ যেনেকৈ এটা 6 টো যদি সেন্টিমিটাৰত দিয়ে এৰিয়াটো হৈ যাব সেন্টিমিটাৰ স্কয়াৰ যদি মিটাৰত দিয়ে তেতিয়া হৈ যাব এটো মিটাৰ স্কয়াৰ অৰ্থাৎ এইটো এৰিয়াটো আমি স্কয়াৰত লিখো কিয় স্কয়াৰত লিখো কাৰণ বাহুটো ইয়াৰে চাওক সাইডটো দুইবাৰ পূৰণ হৈছে a স্কয়াৰ means a into a দুইবাৰ পূৰণ হলে সেন্টিমিটাৰটো কি হৈ যাব আমাৰ সেন্টিমিটাৰ স্কয়াৰ হৈ যাব ঠিক তেনেকুৱাকৈ এই ইকুইলেটাৰেল ট্ৰায়াঙ্গলটোৰ যদি আমাক পেৰিমিটাৰ উলিয়াব দিয়ে পৰিসীমা তেতিয়া আমি কি কৰিম আমিটো গমে পাইছিলো পেৰিমিটাৰ মানে লেংথ অফ বাউন্ডাৰী অৰ্থাৎ গোটেইকেইটা সাইড যোগ কৰি দিম a + a অৰ্থাৎ 3a আৰু ইয়াত ইউনিটটো সেন্টিমিটাৰে হৈ থাকিব কাৰণ ইয়াতে a বিলাক মাল্টিপ্লাই কৰা নাই প্লাস কৰিছো প্লাস কৰিলে তাত স্কয়াৰ বা কিউব কৰাৰ প্ৰয়োজন নাই ডাইৰেক্ট সেন্টিমিটাৰ হৈ থাকিব যদি আমাৰ লেংথটো মিটাৰত দিয়ে তেতিয়া এটো মিটাৰত হৈ থাকিব কিলোমিটাৰত দিলে কিলোমিটাৰ হৈ থাকিব তো সেই হিচাপত আমাৰ যাব
আশা কৰিছো ইকুইলেটাৰেল যদি সমবাহু ত্ৰিভুজৰ কুৱেশ্যন দিয়ে আপোনালোকে এইটো ফৰ্মুলাত পুট কৰি ধুনীয়াকৈ উলিয়াব পাৰিব আৰু পেৰিমিটাৰৰ কাৰণে ফৰ্মুলা মনত ৰখাৰ প্ৰয়োজন নাই জাস্ট বাহুকেইটা যোগ দিলেই হৈ গ'ল যোগ কৰিলে হৈ গ'ল জাস্ট আপোনালোকে এৰিয়াৰ ফৰ্মুলাটো মনত ৰাখিব নেক্সট যদি আপোনালোকক আইসোসেলেস ট্ৰায়াঙ্গল দিয়ে সমদ্বিবাহু ত্ৰিভুজ আইসোসেলেস ট্ৰায়াঙ্গল যদি আইসোসেলেস ট্ৰায়াঙ্গল দিয়ে সমদ্বিবাহু ত্ৰিভুজ তেতিয়া আমি কেনেকুৱাকৈ কৰিম সমদ্বিবাহু ত্ৰিভুজ মানে কি আছিল যাৰ দুটা বাহু সমান অৰ্থাৎ ধৰি ললো এইটো a এইফালে এইটো a এই দুটা বাহু সমান আৰু এইটো b এটা এনেকুৱা ত্ৰিভুজৰ যদি এৰিয়া উলিয়াব দিয়ে ফৰ্মুলাটো হ'ল এৰিয়া ইকুৱেল b/4 root over 4a square minus b square অলপ আগত পাইছিলো আমি এইটো ফৰ্মুলা পাইছিলো আমাৰ ইকুইলেটাৰেল ট্ৰায়াঙ্গলৰ √3/4a square আৰু আমাৰ আইসোসেলেস ট্ৰায়াঙ্গল সমদ্বিবাহু ত্ৰিভুজৰ b/4 root over ৰ ভিতৰত 4a square minus b square এটো যদি আপোনাৰ মনত থাকে তৎক্ষণাৎ ভ্যালু কেইটা বহাই দিলে হৈ যাব আৰু লগতে পেৰিমিটাৰ পৰিসীমাৰ কাৰণে আমাৰ সাইড বিলাক যোগ কৰিব লাগিল অৰ্থাৎ a plus b মানে কিমান twice a plus b এটা যদি আমাক কয় যে এটা আইসোসেলেস ট্ৰায়াঙ্গল সমদ্বিবাহু ত্ৰিভুজৰ ইকুৱেল সাইড কেইটা লেংথ 6 আৰু আনইকুৱেল সাইডটো লেংথ 5 অৰ্থাৎ ইয়াতে a = 6 আৰু b = 5 তো তেতিয়া আপোনালোকে ইয়াতে 5 বহাব লাগিব ইয়াতে 6 বহাব লাগিব ইয়াতে 5 বহাব লাগিব বহাই ক্যালকুলেশন খিনি কৰিব লাগিব আৰু যেতিয়া ইয়াতে 6 বহাব এই ঠাইত এই 4 আৰু 6 এই দুটা কিন্তু পূৰণ হৈ আছে অৰ্থাৎ 4 * 6 স্কয়াৰ আছে হেতু নজৰ কৰিব 4 * 6 স্কয়াৰ অৰ্থাৎ এনেকুৱা হৈছে আমাৰ 4 * 6 স্কয়াৰ means 4 * 6 স্কয়াৰ means আমাৰ এনেকুৱা হৈছে এতে যে 4 * 6 square means এনেকুৱা হ'ব আমাৰ ভিতৰত 4 * 6 square means 36 minus 5 square means 25 এইটো তো এনেকুৱাকৈ ক্যালকুলেট এটা মাল্টিপ্লাই কৰিব কৰি ইয়াৰ পৰা 25 টো মাইনাস কৰিব তো তেনেকুৱাকৈ ক্যালকুলেশন খিনি নিশ্চয় আপোনালোকে কৰিব পাৰিব আৰু মই হেকত ইয়াৰে দুটামান एग्जांपल আপোনালোকক দেখাব যত্ন কৰিম নেক্সট কেতিয়া আহিব পাৰে স্কেলিন ট্ৰায়াঙ্গল অৰ্থাৎ বিষম বাহু ত্ৰিভুজ বিষম বাহু ত্ৰিভুজৰ ক্ষেত্ৰত কি আহিব যে বিষম বাহু কোনবিলাকক কয় যিবিলাকৰ আমাৰ তিনিটা সাইডে কি হয় আনইকুৱেল হয় তিনিটা সাইড আনইকুৱেল তো তেতিয়া ইয়াৰ এৰিয়া কেনেকুৱা হ'ব তিনিটা সাইড আনইকুৱেল হলে ধৰি লওক এইটো a এইটো b এইটো c তিনিটা আনইকুৱেল তো তেতিয়া ইয়াৰ এৰিয়াৰ ফৰ্মুলাটো হৈছে আমাৰ √over বাহিৰত এটা s লিখিব অৰ্থাৎ এনেকুৱা তলত লিখিছো মই s ভিতৰত s minus a s minus b s minus c আৰু ইয়াতে s মানে হৈছে আমাৰ এটোৰ মানে কি s মানে হৈছে পেৰিমিটাৰৰ হাফ অৰ্থাৎ পেৰিমিটাৰ মানে a plus b plus c পৰিসীমা তাৰ আধা অৰ্থাৎ 2 ৰে ডিভাইড এটো ভ্যালু s তো প্ৰথমতে s টো উলিয়াই লব উলিয়াই লৈ ইয়াতে s বিলাকৰ ঠাইত পুট কৰিব a b c মানে তো আমাক সাইড তিনিটা দিয়াই থাকিব অৰ্থাৎ ইয়াতে পুট কৰি দিলে আপোনালোকে বিষম বাহু ত্ৰিভুজৰ যিবিলাকৰ অল সাইডস আনইকুৱেল তাৰ এৰিয়াটো পাই যাব আৰু পেৰিমিটাৰৰ কাৰণে তো প্ৰবলেমে নাই সাইড কেইটা সাম কৰিলে হৈ গল তো পেৰিমিটাৰৰ কাৰণে একো মনত ৰাখিব লগা নাই জাস্ট সাইড কেইটা যোগ কৰি দিব আৰু এই ফৰ্মুলাটোকে আপোনালোকে হিৰনছ ল বুলি পাব হিৰণৰ সূত্ৰ ক্লাস 9 10ত পোৱা যায় হিৰণৰ সূত্ৰ এইটো ফৰ্মুলাকে হিৰণৰ ফৰ্মুলা বুলি কোৱা হয় কেতিয়াবা এক্সামত 1 মাৰ্কৰ কোৱেশ্চন মানে কি এক্সামত অপচনেল দিব পাৰে যে এই ফৰ্মুলাটোৰ নাম কি তো বিভিন্ন পাইথাগোৰাছ ল হিৰনছ ল এনেকুৱাকে নাম দিব লিখি লব এইটো ফৰ্মুলা হিৰনছ ল বুলি বা হিৰনছ ফৰ্মুলা বুলি কোৱা হয় আশা কৰিছো এখিনি ধৰিব পাৰিছে ফৰ্মুলা কেইটা মনত ৰব নিশ্চয় যে কি পালো আমি তিনিটা ফৰ্মুলা শিকিলো এতিয়ালৈকে যে যদি সমবাহু ত্ৰিভুজ হয় তেতিয়া একদম শৰ্টকাট ইকুইলেটাৰেল ট্ৰায়াঙ্গল হলে তাৰ এৰিয়া কিমান √3/4a square a মানে সাইডটো যেহেতু ইকুইলেটাৰেল এটাই সাইডৰ লেংথ থাকিব নেক্সট যদি আপোনাৰ সমদ্বিবাহু হয় আইসোসেলেস হলে আমাৰ ফৰ্মুলা আছিল b/4 √over 4a square minus b square so b2 হল আমাৰ আনইকুৱেল সাইড আৰু a2 হল ইকুৱেল সাইড আৰু যদি আপোনাৰ বিষম বাহু দে স্কেলিন ট্ৰায়াঙ্গল দে তেতিয়া আমাৰ ফৰ্মুলাটো হ'ব s √over s minus a s minus b s minus c আৰু s মানে আমাৰ অৰ্ধ পৰিসীমা অৰ্থাৎ পেৰিমিটাৰৰ আধা a plus b plus c by 2
এইকেইটা আমি পালো আৰু নেক্সট যেটো ফৰ্মুলা আপোনালোকে ইউজ কৰি থাকে সচৰাচৰ হাফ ইনটু বেস ইনটু হাইট হেতু আমি ৰাইট এংগল ট্ৰায়াঙ্গল বা তেনেকুৱা ধৰণৰ যিবিলাকত হাইটটো ডাইৰেক্ট দিয়া থাকে সেইবিলাকত ইউজ কৰিব সুবিধা হ'ব যদি এটা এনেকুৱা ট্ৰায়াঙ্গল দিয়া থাকে তো ইয়াৰে এইটো বেস ভূমি এইডাল আমি উন্নতি পাৰপেন্ডিকুলাৰ হিচাপত ৰাখিছো আৰু এইডাল হাইপোটেনাস লং অতিভুজ বা কৰ্ণ তো এনেকুৱাৰ ক্ষেত্ৰত আপোনাৰ এৰিয়াৰ ফৰ্মুলাটো ডাইৰেক্ট ইউজ কৰিব হাফ ইনটু ভূমি বেস ইনটু height sorry মোৰ ইয়াতে অকমান দিয়াত আপোনালোকৰ হেৰিকেইটা হেলিমেলি হৈ গৈছে এটো height বুলি যদিও height বুজাইছে পাৰপেন্ডিকুলাৰে বুজাইছে সো ইয়াতে মই h নিলিখো ইয়াতে মই আপোনালোকক p লিখি দিম p টোৱে height বুজাইছে আমাৰ কাৰণ h সে আমাৰ ইয়াতে কৰ্ণ বুজাইছে অতিভুজ p এ পাৰপেন্ডিকুলাৰ বা height উচ্চতাটো বুজাইছে সো ইয়াতে মই p লিখিব লাগিব আৰু ইয়াতে বেসে আমাৰ b এ ভূমি বুজাইছে হাফ ইনটু b ইনটু p আৰু যদি পেৰিমিটাৰ উলিয়াব দিয়ে তো একদম সিম্পল প্লাস কৰি হৈ গল p plus b plus h p b h প্লাস কৰিলে হৈ গল আৰু পাইথাগোৰাছৰ সূত্ৰটো চাগে মনতে আছে আপোনালোকৰ মই আগতে দিছিলো p স্কয়াৰ plus b স্কয়াৰ ইকুৱেল h স্কয়াৰ এই p টোৱে কিন্তু পাৰপেন্ডিকুলাৰ বুজাইছে এইডাল বুজাইছে এইটো p এ পাৰপেন্ডিকুলাৰ বুজাইছে এইডাল উন্নতিডাল আৰু এইটো p আমাৰ পেৰিমিটাৰ বুজাইছে পৰিসীমা এইটো ক্যাপিটেল লেটাৰ ইউজ কৰিব আৰু এইকেইটা স্মল লেটাৰত লিখিব তেতিয়া খেলিমেলি নালাগে p স্কয়াৰ plus b স্কয়াৰ ইকুৱেল h স্কয়াৰ তো আমি নতুন এটা ফৰ্মুলা পাৰো এৰিয়া ইকুৱেল কি বলো হাফ ইনটু বেস ইনটু হাইট হাফ ইনটু ভূমি পূৰণ উন্নতি বা উচ্চতা তো আশা কৰিছো এই চাৰিটা ফৰ্মুলা আপোনালোকৰ মনত থাকিব এই চাৰিটা ফৰ্মুলা মনত থাকিলে সাফিচিয়েন্ট ত্ৰিভুজৰ যিকোনো ধৰণৰ কোৱেশ্চন দিলে আপোনালোকে সলভ কৰিব পাৰিব আৰু ত্ৰিভুজৰ ট্ৰায়াঙ্গলৰ যিখিনি বেসিক আমাৰ বিভিন্ন ধৰণৰ প্ৰকাৰ বিলাক এংগল হিনি মই মোৰ আগৰ ক্লাছত দিছিলো সো আজি আৰু সেইখিনি ৰিপিট কৰা নাই যিখিনি স্যাৰ বাইদেউ আগৰ ক্লাছ না আগৰখিনি চাই লব আজি জাস্ট মই এৰিয়া আৰু পেৰিমিটাৰৰ ফৰ্মুলা কেইটা আপোনালোকক দি দিলো যে ত্ৰিভুজৰ এই চাৰিটা ফৰ্মুলাৰ ভিতৰতে গোটেই প্ৰবলেমখিনি থাকি যাব এটা সাপোজ এক্সামত আপোনালোকৰ কোৱেশ্চন আমি লয় এক্সাম্পল যে এক্সামত সাপোজ আপোনালোকৰ কোৱেশ্চন এনেকুৱা দিলে যে এ ট্ৰায়াঙ্গল with three equal sides মানে এটা equilateral triangle সমদ্বিবাহু ত্ৰিভুজ এটা triangle with three equal sides has its area equal to 4√3 square centimeter এটা triangle equilateral triangleৰ কথা কৈছে with three equal side আৰু এই triangleটোৰ area দিয়া আছে area কিমান দিছে 4√3 square centimeter মানে centimeter square centimeter নিলিখি centimeter square লিখিব পাৰি then what will be the perimeter of the triangle তেন্তে এই triangleটোৰ পৰিসীমা কিমান হ'ব তো এটো কোৱেশ্চন লৈছো আমি যে এটা ট্ৰায়াঙ্গলটো সমবাহু বুলি কৈ দিছে ইকুইলেটাৰেল অল সাইড ইকুৱেল আৰু এই ট্ৰায়াঙ্গলটোৰ এৰিয়া দিছে 4√3 অৰ্থাৎ a ইকুৱেল কিমান দিছে 4√3 তেন্তে আমাক কৈছে পেৰিমিটাৰ পৰিসীমা এটা পৰিসীমা মানে আমি জানো তিনিটা সাইডৰ সাম যোগফল আৰু ইয়াত যেটো এটো ইকুইলেটাৰেল ট্ৰায়াঙ্গল তো সাইড বিলাক obviously ইকুৱেল অৰ্থাৎ কেনেকুৱা a plus a তো এতিয়া আমি প্ৰথমতে পেৰিমিটাৰ উলিয়াব লাগিলে a এৰ ভ্যালুটো জানিব লাগিব আৰু জানিলে আমি পেৰিমিটাৰ আৰামত উলিয়াব পাৰিম সো আমাৰ ফাৰ্স্ট কাম আমাক যেটো এৰিয়া দিয়াই আছে ইয়াৰ পৰা আমি পেৰিমিটাৰটো উলিয়াম এটা এই এৰিয়াটো হৈছে আপোনাৰ ইকুইলেটাৰেল ট্ৰায়াঙ্গল সমবাহু ত্ৰিভুজৰ সো সমবাহু ত্ৰিভুজৰ এৰিয়াৰ ঠাইত আমি ফৰ্মুলা লিখিম √3/4 a স্কয়াৰ ইকুৱেল কিমান দিছে আমাক 4√3 তো ইয়াৰ পৰা এইটো √3 টো এইফালে ওপৰত আছে এইটো √3 ওপৰত আছে সো both সাইডৰ পৰা ক্যান্সেল নেক্সট কি ৰল এইফালে ৰল a স্কয়াৰ বাই 4 ইকুৱেল এইফালে ৰল 4 সো 4 টো খুবাগলে লৈ যাও এইভাগে যেটো 4 টো ডিভাইড হৈ আছে এইভাগে নিলে আপোনাৰ মাল্টিপ্লাই হ'ব অৰ্থাৎ 4 * 4 হৈ যাব এনেকুৱা হ'ব 4 টো আপোনাৰ 4 ৰ লগত মাল্টিপ্লাই a স্কয়াৰ ইকুৱেল 4 * 4 সো আলটিমেটলি পালে a স্কয়াৰ ইকুৱেল 16 অৰ্থাৎ 16 নিলিখি আপুনি এনেকুৱাকৈ লিখিব পাৰে 16 নিলিখি আমি কি লিখিব পাৰো a স্কয়াৰ ইকুৱেল 4 স্কয়াৰ যেটো 4 দুটা আছে সো a ইকুৱেল কিমান পালো আমি ইয়াৰ পৰা 4 পালো অৰ্থাৎ সাইড বাহুৰ দৈৰ্ঘ্য কিমান হল 4 কেতিয়াবা এনেকুৱাকৈ সুধিব পাৰে সো বাহুৰ দৈৰ্ঘ্য যদি 4 হয় এটা পেৰিমিটাৰ কিমান হ'ব যেটো সমবাহু ত্ৰিভুজ 4 + 4 + 4 অৰ্থাৎ কিমান হ'ব 12 সেন্টিমিটাৰ আৰু মই আগতে কৈছিলো পেৰিমিটাৰত এককটো সেন্টিমিটাৰ হ'ব এৰিয়াত সেন্টিমিটাৰ স্কয়াৰ হ'ব তো আমি কিমান পালো পেৰিমিটাৰ 12 সেন্টিমিটাৰ আশা কৰিছো ধৰিব পাৰিছে আপোনালোকে তো কেতিয়াবা তেনেকুৱাকৈ আৰু বেলেগ ধৰণৰ কোৱেশ্চনো দিব পাৰে তো তেনেকুৱাকৈ আমি সলভ কৰিব ট্ৰাই কৰিম বা আমি পিছৰ পৰ্যায়ত পেপাৰ বিলাকো সলভ কৰিব ট্ৰাই কৰিম এটা মই এইখিনিতে আপোনালোকক দুটামান প্ৰপাৰ্টিজ কৈ থৈ দিও
properties of triangle আমাৰ triangleৰ কিছুমান specific properties আছে মই হয়তো আগৰ ক্লাছতো কৈছিলো তথাপিও আজি আকৌ এবাৰ মই ৰিপিট কৰিছো এটা ফাৰ্স্ট property হ'ল first property sum of two sides of a triangle আপোনালোকে নোটস কৰিব sum of two sides of a triangle are always greater than the third side এটা ট্ৰায়াঙ্গলৰ যিকোনো দুটা সাইডৰ যোগফল যিকোনো দুটা বাহুৰ যোগফল সদায় তৃতীয় বাহুতকৈ ডাঙৰ হয় ধৰি ললো এইটো এটা ট্ৰায়াঙ্গল যদি কও এইটো এটা ট্ৰায়াঙ্গল বা এইটো এটা ট্ৰায়াঙ্গল যেনেকুৱাকৈ নহওক কিয় এ বি সি ইয়াৰে এইটো সাইড আৰু এইটো সাইডৰ যেটো যোগফল সদায় এই থাৰ্ড সাইডতকৈ গ্ৰেটাৰ হ'ব বা আপুনি যদি এই দুটা সাইডো লয় তেতিয়া এইটো সাইডতকৈ সদায় গ্ৰেটাৰ হ'ব মুঠতে যিকোনো দুটা বাহুৰ যোগফল তৃতীয়টোতকৈ সদায় ডাঙৰ হয় তাৰ পিছতে the point where the median meet is called centroid এটা ট্ৰায়াঙ্গলৰ মই মিডিয়ানৰ বিষয়ে আগৰ ক্লাছতে কৈছিলো এটা ট্ৰায়াঙ্গলৰ মিডিয়ান মানে হৈছে এটো আমাৰ যেটো ভাৰ্টেক্স আছে শীৰ্ষবিন্দু তাৰ পৰা অন্য বাহুডালৰ মধ্যবিন্দুলৈ টনা লাইনডাল ইয়াৰ পৰা অন্য বাহুডালৰ মধ্যবিন্দুলৈ টনা লাইন ইয়াৰ পৰা অন্য বাহুৰ মধ্যবিন্দু আৰু এই মাজৰ পইণ্টত ইয় তিনিওডালে লগ লাগিছে এইটো পইণ্টক কি কয় চেন্ট্ৰইড বুলি কয় ভৰকেন্দ্ৰ বুলি কয় আৰু সদায় চেন্ট্ৰইডে এই যেডাল মিডিয়ানডালক 2:1 ৰেশিওত ডিভাইড কৰে এইফালে তলফালে 2 ওপৰফালে 1 ঠিক তেনেকুৱা ইয়াৰে 2 এইফালে 1 এইডালৰ কোনবাটা সাইডত যেটো সাইডে দীঘল থাকে এটো 2 আৰু এটো সাইডত 1 অৰ্থাৎ সদায় 2:1 ৰেশিওত ডিভাইড কৰে হেতু আপোনালোকে মনত ৰাখিব তাৰ পিছতে আমি নেক্সট এটা পইণ্ট মনত ৰাখিব লগা যে the median of a triangle divide it into two triangle of equal area এডাল মিডিয়ানে যেতিয়া আপুনি এটা ট্ৰায়াঙ্গল সাপোজ এইটো এটা ট্ৰায়াঙ্গল এই ট্ৰায়াঙ্গলটোৰ এডাল মিডিয়ান ড্ৰ কৰিলে আৰু এই মিডিয়ানডালে ট্ৰায়াঙ্গলটোক দুটা ইকুৱেল পাৰ্টত ডিভাইড কৰে এই যে দুটা ট্ৰায়াঙ্গল ইকুৱেল এটা ওপৰৰ ফালে পাৰ্ট আৰু এটা তলফালে পাৰ্ট এই পাৰ্ট দুটাৰ এৰিয়া ইকুৱেল দুটা ইকুৱেল পাৰ্টৰ এৰিয়াত ডিভাইড কৰে এইটো সদায় মনত ৰাখিব তাৰ পিছতে কেতিয়াবা এনেকুৱা ধৰণৰ কোৱেশ্চন দিব পাৰে একেবাৰে সিম্পল কোৱেশ্চনৰ ভিতৰত যে সাপোজ এইটো এটা ট্ৰায়াঙ্গল যত all sides are equilateral triangle আৰু ইয়াৰ এৰিয়া দিয়া আছে 16 সেন্টিমিটাৰ স্কয়াৰ এটা মই ইয়াতে অন্য এটা ট্ৰায়াঙ্গল সৃষ্টি কৰিলে ইকুৱেল চাৰিটা পাৰ্টত ভাগ কৰিলো এটা এই স্মল এই ট্ৰায়াঙ্গল এটাৰ এৰিয়া কিমান এইটো ট্ৰায়াঙ্গলৰ এৰিয়া কিমান তো একদম সিম্পল গোটেই ট্ৰায়াঙ্গলটোৰ এৰিয়া দিয়া আছে 16 তো আমাক লাগে এই স্মল ট্ৰায়াঙ্গলটোৰ এৰিয়া তো স্মল ট্ৰায়াঙ্গলটোৰ এৰিয়া কিমান হ'ব যেহেতু আমি এই ট্ৰায়াঙ্গলটোক চাৰিটা পাৰ্ট কৰিছো এটা দুটা তিনিটা চাৰিটা সো 4 ৰে ডিভাইড কৰিব লাগিব কিমান হ'ব 4 সেন্টিমিটাৰ স্কয়াৰ আহা কৰিছো ধৰিব পাৰিছে তো গতিকে আজিৰ ক্লাছত একেবাৰে ইম্পৰ্টেন্ট হিচাপত মই চাৰিটাই ফৰ্মুলা দিলো এটা হৈছে সমবাহু ত্ৰিভুজ ইকুইলেটাৰেল ট্ৰায়াঙ্গল মনত ৰাখি একবাৰ আপোনালোকে মোৰ লগত মেমৰাইজ কৰিব ট্ৰাই কৰক যে ইকুইলেটাৰেল ট্ৰায়াঙ্গল যদি হয় সমবাহু ত্ৰিভুজ তাৰ এৰিয়া পাইছিলো √3/4 a square সমদ্বিবাহু ত্ৰিভুজ আইসোসেলেস ট্ৰায়াঙ্গল তাৰ এৰিয়া পাইছো b/4 √4a square minus b square তাৰ পিছত স্কেলিন ট্ৰায়াঙ্গল বিষম বাহু ত্ৰিভুজ হলে তাৰ এৰিয়া পাইছিলো s √s minus a s minus b s minus c আৰু যত s মানে হৈছে অৰ্ধ পৰিসীমা সেমি পেৰিমিটাৰ অৰ্থাৎ a plus b plus c by 2 আৰু এটা পাইছিলো হাফ ইনটু বেস ইনটু হাইট এই চাৰিটা আজি ফৰ্মুলা পাইছো আৰু এই চাৰিটা ফৰ্মুলাৰ হেল্প লৈ আপোনালোকে ট্ৰায়াঙ্গল যিকোনো প্ৰকাৰৰ ট্ৰায়াঙ্গলৰ যিয়ে নিদিয়ক কিয় এই চাৰিটা ফৰ্মুলাৰ হেল্প লৈ আপোনালোকে কৰিব পাৰিব এক্সামত যদি আপোনালোকক কয় এটা ট্ৰায়াঙ্গলৰ পেৰিমিটাৰ বোলে 24 তাৰ পিছতে সাইডৰ লেংথ ইমান তেন্তে তাৰ ৰেডিয়াস তেন্তে তাৰ এৰিয়া ওলোৱা তেন্তে এইটো ফৰ্মুলা ইউজ কৰিব যদি কয় যে এটা ট্ৰায়াঙ্গলৰ তিনিটা সাইডস ইকুৱেল তাৰ লেংথ ইমান তেন্তে এৰিয়া ওলোৱা এইটো ইউজ কৰিব যদি কয় এটা ট্ৰায়াঙ্গলৰ যে পাৰপেন্ডিকুলাৰ সাপোজ p ইকুৱেল কলে আপোনালোক 2 b বেস ইমান বেস 3 হাইপোটেনাস ইমান তেন্তে ট্ৰায়াঙ্গলটোৰ এৰিয়া তো পাৰপেন্ডিকুলাৰ আৰু বেস দিয়া আছে মিন্স আপুনি গম পাই যাব এইটো সমকোণী ৰাইট এংগল কাৰণ এডাল বেস পাৰপেন্ডিকুলাৰ হলে 90 থাকিব আৰু হাইপোটেনাস এডাল 5 তো এটা আপুনি এইটো ট্ৰায়াঙ্গলৰ এৰিয়া উলাবৰ কাৰণে আমি কি কৰিম এইটো ট্ৰায়াঙ্গলৰ তিনিটা সাইড আনইকুৱেল আছে
তো এইটো ফৰ্মুলাটো ইউজ কৰিব পাৰে কাৰণ S means হ'ব ইয়াতে এই A plus B plus C by 2 এনেকুৱাকৈ উলিয়াব পাৰো তো নতুবা এইটো ফৰ্মুলাটো ইউজ কৰিব পাৰে হাফ ইনটু বেস ইনটু হাইট বেস মানে তো 3 দিয়াই আছে আৰু হাইট মানে কি হ'ব পারপেন্ডিকুলাৰ ডাল হ'ব 2 অৰ্থাৎ হাফ ইনটু 3 ইনটু 2 2 কেনসেল যাব তলে উপরে ৰব কিমান 3 অৰ্থাৎ 3 যদি সেন্টিমিটাৰত দিয়ে সেন্টিমিটাৰ স্কয়াৰ মিটাৰত দিলে মিটাৰ স্কয়াৰ তো তেনেকুৱাকৈ আপুনি এৰিয়া কেইটা উলিয়াব পাৰিব আশা কৰিছো এইখিনি ক্লিয়াৰ হৈছে আৰু যদি ভাল লাগিছে তেন্তে কমেন্ট বক্সত নিশ্চয়কৈ জনাব আৰু মই মোৰ পিছৰ পাছত বাকি কোৱাড্ৰিলেটাৰেলছ বিলাকৰ এৰিয়া বা পেৰিমিটাৰৰ ওপৰত ভিডিও দিবলৈ যত্ন কৰিম থ্যাংক ইউ